আপুনি যে কৈ থাকে যে অসমীয়া চিনেমা বেয়া, বলিউডৰ চিনেমা ভাল, সাউথৰ চিনেমাহে ভাল, তেতিয়াহ'লে আপোনাৰ এটা মিসকনচেপ্ট আছে। এই কাৰণে কাৰণ আপুনি ভাল চিনেমা চোৱাই নাই। জাহ্নু বৰুৱাই ডাইৰেক্ট কৰা চিনেমা আপুনি চোৱাই নাই। আপুনি যদি হালধীয়া চৰাই বাওধান চোৱা নাই, আপুনি যদি ফিৰিঙতি চোৱা নাই, যিবোৰ চিনেমাৰ কাৰণে জাহ্নু বৰুৱাই পদ্মশ্ৰী পদ্মভূষণ পাবলৈ সক্ষম হৈছে। আৰু এতিয়া 2 জানুৱাৰীত জাহ্নু বৰুৱাৰ আৰু এখন চিনেমা আহি আছে, যিখন হৈছে হেৰুৱা চন্দ্ৰ। আৰু এই হেৰুৱা চন্দ্ৰ যদি আপুনি নাচায়, আপুনি পিছত কৈ লাভ নাই যে আপুনি অসমীয়া চিনেমা ভাল নেদেখে, অসমীয়া চিনেমা ভাল ডাইৰেক্ট নকৰে, স্ক্ৰীন প্লে ভাল নহয়, স্ক্ৰিপ্ট ৰাইটিং ভাল নহয়, তেতিয়াহ'লে আপুনি বহুত ডাঙৰ এটা মিসকনচেপ্ট লৈ আছে। যদি আপুনি চাব বিচাৰে অসমীয়া ভাল চিনেমা এখন, নিশ্চয়কৈ 2 জানুৱাৰীত চিনেমা হলত গৈ হেৰুৱা চন্দ্ৰ উপভোগ কৰক। কাৰণ অসমীয়া চিনেমা যদি এবাৰ চিনেমা হলৰ পৰা আঁতৰি যায়, দ্বিতীয় দিনা আৰু আপুনি কোনো OTTত খুচৰি থাকিলেও নাপায়। সেইকাৰণে কৈছোঁ হেৰুৱা চন্দ্ৰ এখন মাষ্টাৰ পিচ হ'বলৈ গৈ আছে। আৰু এইটো আমাৰ কোনো ধৰণৰ প্ৰমোচনেল ভিডিঅ' নহয়। আমি নিজেও চিনেমা চাই ভাল পাওঁ আৰু আমাৰ চেনেলটোৰ উদ্দেশ্য এইটোৱে যে আমি আপোনালোকলৈ ভাল ভাল চিনেমাৰ বিষয়ে জেনুইন ৰিভিউ দিব বিচাৰোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰক, ইনষ্টাত চাই আছে যদি ফ'ল' কৰক, বা ফেচবুকত চাই আছে যদি ফ'ল' কৰি ল'বলৈ নাপাহৰিব। জয় জুবিন দা, জয় আই অসম।